নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক আমাৰ ট্ৰেণ্ডিং অসমীয়া চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই মচুৰ দাইলৰ সৈতে কলডিল বনাবলৈ লৈছোঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তেনেহ'লে পলম নকৰি আহকচোন আমি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। চাই আপোনালোকে নিশ্চয় ভাল পাব। যদি ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আমাক কেনেকুৱা হয়। মই এটা কলডিল মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকেতো কলডিল কাটিবলৈ জানেই, গতিকে এনেকৈ মই সৰু সৰুকৈ কলডিলটো কাটি লৈছোঁ আৰু অলপ নিমখত ভিজাই থৈ পেলাই এনেকৈ মই লৈছোঁ। এতিয়া মই কেৰাহী এটা লৈছোঁ আৰু মই গেছটো অন কৰি দিছোঁ। এতিয়া কেৰাহী গৰম হৈছে, মই ইয়াতে তেলখিনি দি লৈছোঁ আৰু অলপ গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াতে তেজপাত দুখিলা দি দিম। এতিয়া মই ইয়াতে এটা পিঁয়াজ মই কাটি লৈছোঁ আৰু এইখিনি মই ইয়াতে দি লৈছোঁ। এতিয়া মই 3টা জলকীয়া লৈছোঁ, এইখিনিও মই ইয়াতে একেলগে অকণমান মই কাটি লৈছোঁ। ইয়াতে মই এইখিনি মই আদা লৈছোঁ আৰু এইখিনি মই নহৰু লৈছোঁ, এইখিনিও মই ইয়াতে দি লৈছোঁ। অকণমান জিৰা গুড়ি দিছোঁ, অকণমান ধনিয়াৰ গুড়ি দিছোঁ আৰু এইখিনি হালধি দি লৈছোঁ। মই ইয়াতে অকণমান পানী লৈ দিছোঁ আৰু এইখিনি বিলাহীখিনি অকণ সিজিবলৈ দিম। এয়া বিলাহীখিনি সিজি গৈছে। এতিয়া মই কলডিলখিনি ইয়াতে যোগ কৰি দিম। ইয়াতে মই মচুৰ দাইলখিনিও দি যাম। এয়া মই এবাটি মচুৰ দাইল ধুই পেলাই এঘণ্টামান আগতে থৈ দিছিলোঁ, এইখিনি মই ইয়াৰ লগত দি দিম। মই এতিয়া আমাক যিখিনি পানী দৰকাৰ হয় সেইখিনি পানী আমি ইয়াত যোগ কৰি দিম। এতিয়া মই এইখিনি ঢাকনি মাৰি ৰাখি দিম। এতিয়া
হৈ গ'ল। এইখিনি মই চাইছোঁ এনেকুৱা হৈছে, দেখিছেনে? ধুনীয়াকৈ দালিখিনি সিজিছে। ঠাণ্ডা হ'বলৈ দিছোঁ। তৰকাৰীখিনি উলিয়াই লৈছোঁ। কিমান ধুনীয়া হৈছে, দেখিছেনে? এয়া মচুৰ দালি আৰু কলডিলৰ তৰকাৰী ৰেডি হৈ গ'ল। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আমাক নিশ্চয় জনাব কেনেকুৱা হ'ল। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে আগতেই পায়। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ থাকিল সকলোলৈ।